আজি খান্দাৰকুৰত উদ্ধাৰ হৈছে এটি হৰিণা পহু। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰীৰ নিকটৱৰ্তী খান্দাৰকুৰত উদ্ধাৰ হৈছে এটি হৰিণা পহু। আজি ৰাতিপুৱা এজন ব্যক্তিয়ে হৰিণা পহুটোক প্ৰত্যক্ষ কৰে। কেৰেলা খেতিত দিয়া বেৰত আবদ্ধ হৈ পৰিছিল হৰিণা পহুটো আৰু তাৰে পৰাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। গাঁৱৰ ৰাইজে হৰিণা পহুটোক আটক কৰি বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ লোকে উপস্থিত হৈ হৰিণা পহুটোক লৈ যায়। মোক জনাইছে মানে 8টা বজাত মোক এই হৰিণ ধৰা পৰাৰ পিছত মোক জনাইছে ইয়াৰ মানুহে আহি মানে হৰিণটো চালোঁ। মই খান্দাৰকুৰত পৰা গাঁওবুঢ়া হৰিণটো ইয়াতে ৰাখছোঁ, থানাত ফোন কৰিছোঁ, ফৰেষ্টৰ মানুহক ফোন কৰিছোঁ, সিহঁতে আহিছে, সিহঁতে লৈ যাব। যদি এইটো লৈ যায় তো কাৰো আপত্তি নাই। আমাৰ চৰকাৰৰ বস্তু চৰকাৰে লৈ যাব। নিউজ ডেস্ক রিপোর্ট, লাইভ টিভি ভারত।